যাবৰ কাৰণে ওলালোঁ এতিয়া বস্তু পাতি বান্ধি বাকী আহিয়ে পোৱা নাই ৰখি আছোঁ এইবাৰ লগাই আৰু আহি থকা বুলি কৈছিলে আৰু এটা বস্তু আছে এয়া আমি আহিছোঁ লাগে মানে সেইটো ঘৰটো আমি আমি মানে খেৰী ঘৰ এটা বিচাৰি আছোঁ খেৰী ঘৰ লাগে তাত মাটিৰ ঘৰ আছে কিন্তু ওপৰত টিং লগাই থোৱা আছে এতিয়া বহুত গোটেইখিনি হৈছে এখেতৰ কাৰণে মই একো নাজানো হা মই বিষয়ে একো নাজানো তো মোক কৈছে কেইচোদ্দো তাঁতশালখন মই দেখা পোৱা নাই এতিয়া ক'ত আছে মোৰ বনাই আছে নাজানো আৰু তুমি কি কৰা আৰু চাই লওঁ আজি কেনেকুৱা ফোন বিৰাট আহি থাকে কিন্তু ফোন বিৰাট ফোন যেতিয়া কৰে ব্যস্ত হৈ থাকে চাই লওঁ আজি কেনেকুৱা কি হয় আমি কিমানখিনি আমাৰ পৰা দিব পাৰোঁ এইটো হ'ল বন্দুক বাঁহৰ সৰু কালৰ কথা মনত পৰি যায় এইবিলাক দেখি কি কোৱা হে কিমান খেলিছিলো ন সেই তাহানিত ৰিলোড কৰি আছে গানটো আগতে পাবজি নাছিলে আগতে এইবিলাক খেলিছিলো আমি এতিয়াই পাবজি ওলাইছে কেইটা গুলি সোমাব এটা যাব না প্ৰথমতে অলপমান সোমাই লওঁ তাৰপিছত থাপি দি আয়ো ভাঙি গেল ভাবছোৱে মই শেষ ই ভাঙি পেলালে বন্ধু দাদা আহি গ'ল ৰখি আছিলো কেনেকুৱা খবৰ বহুত ধুনীয়া নেকি বহুত টাইম ৰখিলো কিন্তু আমিও বহুত মানে বিচাৰি আহিলো ৰাস্তা বিচাৰি পোৱা নাছিলো আগে ফাইনেলি লোকেশ্যন পাই গলো নেটো কাম নিদিয়ে ইয়াতে GPS নাই জাগা আছে নেকি ইয়াতে দিব ইয়াতে আমি এতিয়া খেৰী ঘৰ বিচাৰি আহি আছোঁ এতিয়া ফাইনেলি এটা ঘৰ পাইছোঁ এতিয়া চাই লওঁ কিমান দূৰ তাত ধুনীয়া নহয় এইপিনে ঘৰ এটা আছে এতিয়া হেৰি বিকাশ কি কৰা ওলাই মানুহ লাহেকে ওলাব আহা বাকীবিলাকৰ কি খবৰ টোপনি কিবা বাকী কেনে খেৰী ঘৰ বিচাৰি হাহাকাৰ লাগি গ'ল আপুনি কি ক'ব নিকন ভাই একদম ভাল ক'ব লগাই নাই আজি ক'ব লগাই নাই এতিয়া আমি লোকেশ্যনত গৈ আছোঁ কাম লেটছ গো হৈ যাব কিজানি চাই লোৱাচোন এইটো আহিছে আমাৰ হৈ যাব এইটো বঢ়িয়া আৰম্ভ কৰি দিয়া হ'ল আমি ঠিক আছে এতিয়া আমি ফটোশ্বুট কৰি আছোঁ এইকেইটা 2 নম্বৰ 3 নম্বৰ নাম নাজানো ফটোশ্বুট চলি আছে আমাৰ তাতে 3গৰাকীমান মডেল আছে আমাৰ দাদা এজন আছে এয়া শ্বুট ষ্টাৰ্ট হৈছেহি ফাৰ্ষ্ট শ্বুট ষ্টাৰ্ট হৈছে আৰু দুজনী বহি আছে ভালেই চলি আছে ভাল লাগিছে কৈছে ৰেডি অকণ আগবাঢ়ি আহা গুড মজু নাই ন অকণমান বেগ হোৱা তুমি নাই তুমি বেগ হোৱা অলপ থাৰ্মক তুমি আহি আছা বেগ হোৱা হ'লে চা মই কি ক'লো ৰিফ্লেক্টেড মেইন বেছি বিচাৰিলে কি হয় গম পাইছা এইখন টেবুলখন যে আছে ইয়াৰে সেইখন আহি যায় একো নাই অলপ আহিব দিয়ক অলপমান দে ইমান নালাগে এইখিনি এটা ইফেক্ট ল'ব পাৰা দুটা আজি মই থাৰ্মকল ধৰিছোঁ ফ'কাছ কমকৈ লৈ আছে অলপ আগত যাওঁ হ'ব এইখন গুচাই দিওঁ ইয়াৰ পৰা অলপমান বেগ হৈ যোৱা এইটো চাইডে অলপমান ঘূৰাই দিছোঁ আমি হৈছোঁ নেকি সত্য হ'ব না ঠিক আছে কৰি লওঁ কিবা দৰাই চাব আহিলে যিটো দৰাৰ আগত ওলালে চাহ দিব গ'লে
তুমি কনচেপ্টটো দেখুৱাই দিয়া ভালদৰে মানে এইটো আৰু অঁ বা পুৰণি বুলি কয় ন পুৰণিখন লৈ পেলাই এনেকৈ চাইছে আৰু লাভ ঘূৰি আহি গছৰ পাত লৈ বহি গৈছে ল'ব লাগিব এটা মিলা এই খাই মানে গছৰ পাত নহয় লাইটৰ ইফেক্টটো আন বিকাশ Yes, yes, yes. চাদৰৰ তলেদি লাইটৰ ইফেক্টটো আন মুখত পৰিব না লাইট মাৰা নাই ই মাৰিছে খুচৰ ভাই মই সহায় ল না মোক আৰু কি কৰিছা নাহে আহে নেকি চাবি এইটো আহিছে অলপ ডাউন কৰ নিয়া গুড এক্সপ্ৰেছন থাৰ্মকলত বেক কৰা নাহিব বেছি বেক কৰিলে লাইটটো অকণমান শ্লাইড ঢাকি দিলে হ'ল অকণমান তুমি ঢাকি দিয়া ক্ল'জ হৈ আহা হ'ব ৰিফ্লেক্টৰ বেক ঠিকে দিয়া অঁ এনেকৈ তুমিও কাম দিয়া কি ভাবি আছা ততে আৰু দাঁতটো কামুৰি নিদিবি তেজ ওলাব ওলাই হা আৰু অলপ আহা পানী একদিনৰ কাৰণে কি যে জঞ্জাল এইবিলাক ইয়াত কৰোঁ গুড তেনেকে থকা নলৰিবা নালাৰিবা পানী খাই দিয়া বিকাশে লৈ দে পাই নাই পানীয়ে পাইছো আৰু অলপ খাবলৈ পানীয়ে আছে দিয়া বেলেগ একো নাই ন খাম দেখিছা নাই পুৰা ওলাইছে আৰু অলপ বেয়া খোৱা গোটেই শেষ বাছ নকৰে মই দুটুকমান মাৰিব হাই এতিয়া আমাৰ শ্বুট চলি আছে তাৰ মাজত অলপ ৰখিছোঁ অলপ ব্ৰেক দিছোঁ অলপ বিৰতি ৰাতিপুৱাৰ কাম চলি আছে যথেষ্টখিনি সহায় কৰিছে মানুহখিনি দেই অঁ সকলোখিনি বহুত সহায় কৰিছে সকলোৱে ছাপোৰ্ট কৰিছে তেওঁলোকে সকলোৱে বহি চাই আছে খান চালি আছে আৰু এইপিনে ৰেডি হৈ আছে বাচ্চা এটা লৈ পিনে এইটো এটা শ্বট বাচ্চাটো বাহ ধুনীয়া চাইকেলত যেতিয়া বাচ্চা লৈ পিনে যাব চাইকেলখন সৰু হৈ গ'ল বহুত এতিয়া বাচ্চা লৈ পিনে ক'ত যাব এই পথাৰত যাওঁ ৰ পথাৰত এনেকৈ ইমান সাজি কাচি গৰু আনিব যাওঁ নাই ইমান ধুনীয়াকৈ সাজি কাচি সৰু ঘৰত যাব কথাটো মই বিশ্বাস নহয় বিয়া চিয়া খাব যাব বোধ হয় নাই সৰু ঘৰতে যাওঁ বিহু আহিল যে অঁ সেইকাৰণে বিহুৰ কাৰণে সৰু আৰু সেৱা কৰি আছে এবাৰ বাচ্চাটো কান্দি আছে চাইকেলত চাইকেল লৈ গৈ আছে আমিও পাছে পাছে বাচ্চাটো কি কান্দি আছে বাচ্চাটো কিন্তু বহুত মানিব লাগিব বাচ্চাটো যে কান্দা নাই ইমান দেৰি এইটোৱে আচৰিত তামাম কষ্ট হৈছে না কিমান কষ্ট এটা এতিয়া পথাৰত ল'লোঁ আমি অলমষ্ট আমি আছো শেষ মুহূৰ্তত আহি পাইছোঁ আৰু কিন্তু আমাৰ এনাৰ্জি কিন্তু এতিয়াও হাই এনাৰ্জি চলি আছে ৰাতিলৈকে পাৰিব ইচ্ছা কৰিলে পুৰা পাৰিম আৰু আমাৰ মজা। কেইটামান বাকী আছে পলি আছে আৰু এজনী আছে দুটা ইহঁতৰ শেষ হোৱাৰ পিছত আমি পেক আপ দেখা আমাৰ ছাৰ গণেশ কষ্ট নাই ভাই তাৰ এইটো কেমেৰা হয় দিছোন দে মই এটা আইডিয়া চাই মই চাই লওঁ লাইটটো সেই টিকেটৰ পৰা দিলে অলপ বেছি হ'ব আহিব
চাইডে এনেকে ঘূৰ এই পথটো যেন পৰে ইটো পৰিখিনি দাদাতে পঢ়িব লাগিব আৰু তই দুখন এখন ল'ব নালাগে এখন ল তলখন ল আৰু বগাখিনি সেইখিনি নিদিবি এইখিনি বগা এইখিনি হ'লে পিছত আৰু ইটো ফালে আছো নলব itu saja murus deh. Oke. Oke. ৰিফ্লেক্ট কৰিব লাগিব বেক হৈ দিবা খালখন তেতিয়াহে মৰাব দিয়া টান ন এই বগাটো এনেকুৱা কথা নহয় কাকো শান্তিত থাকিব না চবকে কামত লগাই চব ব্যস্ত কামত ষ্টটো ৰাখি থাকা আৰু কৈ থাকবা মুখেদি কিবা বৰ্তমান ভিডিঅ' কৰি আগৰ ফালে যোৱা মানে হয় বাৰু যাম দিয়ক বেছি ইমান কষ্টকে ধৰি আছে বেচেৰা দিনটো শুকাই ন দিনটো ভাত কানি খাব নাপায় মানে মুখখন সেমেকি গৈছে পানী ভৰ্তি হ'ল মানে পানী ভৰ্তি হৈ গ'ল হা বাচ্চা বাড়ি গেছা হব না হাই আজি আমাৰ সেকেন্ড দিনটো ভালে ভালে গ'ল গ'ল ওয়েদাৰটো বহুত ভাল একদম থ্যাংক ইউ বহুত ভাল কেনেকুৱা সকলোৰে ফিলিংছ মোৰ বহুত ভাল আরে বহুত ভাল লাগিছে বহুত ভাল এই বাচ্চাবিলাক একদম বাচ্চা বাড়ি বহুত হওয়া গৈছে ৰাতিপুৱাৰ পৰা টিকলি নহ'লে আজিলৈ বাই 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 একদম জলদি কে কাম খতম কৰি কিন্তু কাম খতম কৰি এতিয়া খাব আমি দিনটো শ্বুট কৰিলো শ্বুট কৰি প্ৰাণদা মই কপিল এনেকৈ বহিছোঁ আৰু মোৰ নামটো নাই গোটেইবিলাকে বহিছোঁ বহিছোঁ এতিয়া বহুত ভোক লাগিছে ময়ো আছো আমাকো দেখাও অকণমান দেৰিকে খাম সিহঁতক খুৱাই লৈ মানে খাই যাবলৈ ঘৰলৈ ইউটিউব যাব কিন্তু হাই মোক দেখাই নাই দেখিছা আমি ভাত খাব বহিছোঁ পল্লী তলৰ লগত দিয়া দিয়া খোৱা আমিও খাওঁ একেলগে খাই দিওঁ আমি জাষ্ট অকণমান আগতে শ্বুটিঙৰ পৰা আহিলোঁ আৰু এতিয়া গাড়ী লৈ চুজৰ কাৰণে নহয় শ্বুটৰ কাৰণে নহয় ঘৰৰ মানুহ ল'ব ঘৰৰ মানুহ আনিব গৈ আছোঁ গাড়ী নাই সেইকাৰণে গৈ আছোঁ দিনটো কষ্ট হৈ আছে উপায় নাই আৰু ৰাতিও কষ্ট সেইফালেও বহুত কষ্ট খাই আছে বৰষুণ আহিছে বতৰটো বহুত বেয়া সেইকাৰণে উপায় নাই যাব লগা হৈ গ'ল আৰু বিকাশে বহুত হেল্প কৰিছিল অ'কে যাম আৰু তো আমি ঘূৰি গৈ আছোঁ ৰাতি মজা আজি একদম তামাম এনজয় একদম ৰাতিপুৱা ঘূৰি আছোঁ একদম ফটো শ্বুট এবাৰ আৰু মজা একদম